নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো খুবেই টেষ্টি এটা ৰেচিপি। সেয়া হৈছে চয়াবিনৰ তৰকাৰী। পিঁয়াজ ৰচুন ব্যৱহাৰ নকৰাকৈ। এয়া মই প্ৰথমতে লৈছো প্ৰয়োজনীয় সামগ্ৰীখিনি। এয়া আলু লৈছো 3টা, এটুকুৰা আদা, চয়াবিন, বিলাহী আৰু ফোৰণ। ইফালে লৈছো কেঁচা জলকীয়া কেইটামান। এয়া মই প্ৰথমতে চয়াবিনখিনি গৰম পানীত 5 মিনিট সময়লৈকে মই এনেদৰে ভিজাই থৈ দিম। এয়া মই 5 মিনিট সময়ৰ পিছতে চয়াবিনখিনি ধুনীয়াকৈ সিজি উঠিছে আৰু এইখিনি সময়তে মই ইয়াৰ পানীৰ পৰা একেবাৰে চেপি চয়াবিনখিনি আঁতৰাই লৈছো। এয়া চয়াবিনখিনি একেবাৰে পানী চেপা হৈ গৈছে। এতিয়া মই এয়া বিলাহী, আদা আৰু কেঁচা জলকীয়াখিনিৰ এটা মই পেষ্ট তৈয়াৰ কৰি লৈ ল'ম। সেইকাৰণে এনেদৰে এটা বিলাহীৰ 4 ফালকৈ সৰু সৰুকৈ কাটি লৈছো। এয়া মিক্সাৰ জাৰ এটাত দি পেলাই মই এয়া বিলাহী, কেঁচা জলকীয়া আৰু আদাৰ পেষ্টটো তৈয়াৰ কৰি লৈছো। এয়া মোৰ বিলাহী, আদাৰ আৰু কেঁচা জলকীয়াৰ পেষ্টটো তৈয়াৰ কৰি লোৱা হৈ গৈছে। এতিয়া মই গেছত কেৰাহী এখন উঠাই দিছো আৰু ইয়াতে তেল ব্যৱহাৰ নকৰাকৈ প্ৰথমতে মই ফোৰণখিনি শুকানে ভাজি লৈছো। এয়া ফোৰণখিনি ফুটিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে গেছৰ ফ্লেমটো অফ কৰি লৈছো আৰু ঠাণ্ডা হোৱাতে ফোৰণখিনি মই খুন্দনি এটাত লৈ থেতেলিয়াই লৈছো। একেবাৰে মই মিহিকৈ এইখিনি খুন্দি লৈ ল'ম। এয়া মোৰ ফোৰণখিনি একেবাৰে মিহি হোৱালৈকে মই এনেদৰে খুন্দি লৈছো। এয়া মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো। এতিয়া গেছত কেৰাহী এখন উঠাই দিছো আৰু ইয়াতে দিছো প্ৰয়োজন অনুসাৰে মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই এয়া চয়াবিনখিনি দি দিছো। তাৰে ওপৰত দিছো হালধি আৰু নিমখ দি পেলাই একেৰাহে লৰাই এইখিনি চয়াবিনখিনি মই একেবাৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এয়া মই চয়াবিনখিনি একেৰাহে লৰাই ৰঙচুৱা হোৱালৈকে ভাজি লৈছো আৰু এতিয়া চয়াবিনখিনি একেবাৰে ৰঙচুৱা হৈ উঠাৰ পিছতে তেলৰ পৰা নমাই লৈছো। আনফালে মই আলু 3টাও বইল হ'বলৈ দিছিলো। এয়া মই বইল কৰা আলুখিনিও সানি চাইড কৰি থৈ দিছো। সেই একেখিনি তেলতে মই দিছো এতিয়া ফোৰণ এচামুচ আৰু হালধি। এইখিনি দি পেলাই মই এতিয়া এয়া পেষ্ট বনাই লোৱা বিলাহী আৰু আদা, কেঁচা জলকীয়াৰ পেষ্টখিনি ঢালি দিছো। দি পেলাই আৰু এবাৰ লৰাই দিছো। আনফালে বাতি এটাত মই জিৰা, ধনিয়া আৰু কাশ্মীৰী ৰেড মিৰ্চ দি পেলাই পানী অকমান দি পেলাই ঘোল এটা তৈয়াৰ কৰি লৈছো। এয়া মই ঘোলটো তৈয়াৰ কৰি লৈ পেলাই এতিয়া মই এয়া বিলাহীৰ পেষ্টখিনিৰ ওপৰতে মই এইখিনি ঢালি দি দিম। এয়া মই বিলাহীৰ পেষ্টখিনিৰ ওপৰতে শুকান গুড়ি মছলাখিনিও ঢালি দিছো আৰু ঢালি দি এতিয়া মই ইলুটি-শিলুটিকৈ ধুনীয়াকৈ একেবাৰে মছলাখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰালৈকে মই একেৰাহে লৰাই ভাজি থাকিম। এয়া মোৰ বিলাহীৰ পেষ্টখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই ভাজি ৰখা চয়াবিনখিনি দি দিছো আৰু চয়াবিনখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ ইলুটি-শিলুটিকৈ লৰাই দিছো। ইয়াৰে ওপৰতে মই দি দিছো এয়া পিটিকি লোৱা আলুখিনি। এয়া মই পিটিকি ৰখা আলুখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো ইলুটি-শিলুটিকৈ। একেবাৰে আলুখিনি মই গোটেইখিনি বস্তুতে মিক্স কৰি এনেদৰে ইলুটি-শিলুটিকৈ লৰাই দিছো। তাৰে ওপৰতে দি দিছো এয়া মই চেলি লোৱা মটৰ কেইটামান। মটৰ কেইটা দিলে খাবলৈ তৰকাৰীখনৰ টেষ্টটো ধুনীয়া হয়। তাৰে ওপৰতে দিছো প্ৰয়োজন অনুসাৰে নিমখখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ ইলুটি-শিলুটিকৈ লৰাই দিছো। আৰু লৰাই দি ইয়াতে দিছো প্ৰয়োজন অনুসাৰে পানী মই এবাটি জোখতে দিছো। আপোনালোকে আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসাৰে পানীখিনি দি ল'ব। পানীখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ ইলুটি-শিলুটিকৈ লৰাই দিছো আৰু লৰাই দি এতিয়া মই ঢাকনিখন লগাই 5 মিনিট সময়লৈকে এইখিনি সিজিবলৈ দিম। এয়া মই 5 মিনিট সময়ৰ পিছতে ধুনীয়াকৈ উতল আহিছে আৰু ঢাকনিখন এৰুৱাই চাই লৈছো ধুনীয়াকৈ উতল আহিছে আৰু এবাৰ ধুনীয়াকৈ ইলুটি-শিলুটিকৈ লৰাই দিছো। এয়া মোৰ তৰকাৰীখন সম্পূৰ্ণ ৰেডি হোৱা নাই আৰু অকমান সময় মই ঢাকনিখন লগাই উতলিবলৈ দিছো। এয়া ধুনীয়াকৈ উতল আহিবলৈ আৰম্ভ কৰিছে, মানে থপথপীয়া হ'বলৈও আৰম্ভ কৰিছে। এইখিনি সময়তে মই ফোৰণৰ গুড়িখিনি দি দিছো। ফোৰণৰ গুড়িখিনি এনেদৰে দিলে খাবলৈ টেষ্টটো ধুনীয়া হয়। এয়া ফোৰণখিনি দি পেলাই এতিয়া মই দিছো গৰম মছলা এচামুচ আৰু কাটি ৰখা কেঁচা ধনিয়াৰ পাত অকমান দিছো। দি পেলাই আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো। ইয়াতকৈ মই আৰু অকমান শুকাই ল'ম, সেইকাৰণে ঢাকনিখন লগাই আৰু অকমান সময় মই এইখিনি শুকাবলৈ দি থৈ দিম। এয়া মই ঢাকনিখন লগাই এইখিনি আকৌ অকমান শুকাবলৈ দিছো।
আপোনালোকে যদি এইখিনি সময়তে নমাই থম বুলি ভাবে এইখিনি সময়তো আপোনালোকে নমাই থৈ দিব পাৰে কিন্তু মই ইয়াতকৈ অকমান শুকুৱাই লৈছো এয়া মোৰ তৰকাৰীখন একেবাৰে থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই গেছৰ পৰা নমাই থৈ দিম এয়া মোৰ তৰকাৰীখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে এতিয়া মই গেছৰ পৰা নমাই থৈ দিছো নমাই থৈ দি এয়া মই পৰিৱেশনৰ বাবে বাতি এটাত এনেদৰে উলিয়াই লৈছো এয়া দেখিছেনে ইমান ধুনীয়া হৈছে তৰকাৰীখন এনেদৰে নিৰামিষৰ দিনত যেতিয়া আপোনালোকে ৰচুন আৰু পিয়াজ নাখায় সেইকেইটা দিনত এনেদৰে এই তৰকাৰীখন আপোনালোকে বনাই খাব পাৰে আশা কৰো মোৰ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গৰম গৰম ভাত আৰু ৰুটিৰ লগত এনেদৰে সয়াবিনৰ তৰকাৰীখন পৰিৱেশন কৰিব আজিলৈ আহিছো আশা কৰো মোৰ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক এয়া মই তৰকাৰীখন আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছো দেখিছেনে ধুনীয়া কালাৰ আহিছে আজিলৈ আহিছো বাই বাই